নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আমি আছোঁহি নেপালৰ ৰাজধানী কাঠমাণ্ডু চহৰত। আমি ঠিক হোটেলৰ সন্মুখৰ পৰা এয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকক। আমি আগবাঢ়ি গৈ আছোঁ নেপালৰ কাঠমাণ্ডুৰ এটা মন্দিৰলৈ, গৌৰেশ্বৰী মন্দিৰ। আপোনালোকে নিশ্চয় শুনিছে চাগে। নেপালৰ বিখ্যাত পশুপতি মন্দিৰৰ কাষেদি আমি আগবাঢ়ি গৈ আছোঁ। এই দুইফালে কিমান সুন্দৰ সুন্দৰ দোকান। এটা আমি আচলতে খুব ৰাতিপুৱাই প্ৰায় 5টামান বজাতে উঠি এই খোজকঢ়াৰ চলেৰে আমি আগবাঢ়ি গৈছোঁ গৌৰেশ্বৰী মন্দিৰ ফালে। আমি থকা হোটেলৰ ঠিক 1 কিলোমিটাৰমান নহ'ব, 800 মিটাৰমান আঁতৰতে অৱস্থিত গৌৰেশ্বৰী মন্দিৰ। সেয়া আমি ৰাতিপুৱা খোজকঢ়াৰ চলেৰে এয়া নেপালৰ শাক পাচলি এই ধৰণে ঠায়ে ঠায়ে বিক্ৰী কৰে তেওঁলোকে। দোকানবোৰ মন্দিৰৰ যিবিলাক বস্তু, মন্দিৰৰ বস্তু প্ৰায় বিক্ৰী কৰা দোকান সেই এইটো অঞ্চলত পোৱা যায়। এই গলিয়েদি আমি গৈ আছোঁ। নেপালৰ কাঠমাণ্ডু চহৰখন এখন বহুত ডাঙৰ চহৰ, মহানগৰ। খুব এটা ভাল পৰিৱেশত অৱস্থিত, এটা পাহাৰৰ ওপৰত অৱস্থিত, বহুত ডাঙৰ ডাঙৰ পাহাৰৰ ওপৰত অৱস্থিত এই মহানগৰখন। দেখিবলৈ খুব ভাল লগা। আমি এনেদৰে আগবাঢ়ি গৈ আছোঁ। ইতিমধ্যে আমি পশুপতি মন্দিৰৰ এলেকাৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। পশুপতি মন্দিৰৰ কাষেদিয়ে গৌৰেশ্বৰী মন্দিৰলৈ যায়। একেটা এলেকাৰ ভিতৰতে পৰে গৌৰেশ্বৰী মন্দিৰ। আমি প্ৰথমে আপোনালোকক গৌৰেশ্বৰী মন্দিৰটো দেখুৱাবলৈ গৈ আছোঁ। এটা খুব সুন্দৰ পৰিৱেশ। এই গোটেই এলেকাটো খুব ধুনীয়াকৈ তেওঁলোকে সজাই থৈছে বা নিৰ্মাণ কৰি থৈছে। খুব ভাল লগা পৰিৱেশ। আমি এনেদৰে আগবাঢ়ি গৈ আছোঁ আৰু এই মন্দিৰলৈ প্ৰায় দেশৰ বা দেশ বিদেশৰ বিভিন্ন পৰ্যটক আহে। তেওঁলোকে সেৱা কৰে, আশীৰ্বাদ লয়। কাঠমাণ্ডুত যিমানবোৰ মঠ মন্দিৰ আছে গোটেইবোৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ বা হিন্দু মন্দিৰ। ইয়াত অন্য ধৰ্মৰ বা অন্য মন্দিৰ তেনেকৈ খুব কমেই বুলি ক'ব পাৰি। দুই ঠাইত এটা বৌদ্ধিষ্ট বা বৌদ্ধ মন্দিৰ এইফালে যায়, আপোনালোকৰ দেখুৱাইছে এইফালে যায়। পশুপতি মন্দিৰৰ মূল ভাগলৈ আমি এইদৰে গৈ আছোঁ। এইফালে কাষেদি গৈ আছোঁ। এইফালে গৌৰেশ্বৰী মন্দিৰ পাবগৈ। মন্দিৰটো একবাৰ উঠাম বুলি গৌৰেশ্বৰী মন্দিৰ এটা পাহাৰৰ টিলাৰ কাষত অৱস্থিত। মন্দিৰৰ মূল ভিতৰ ভাগলৈ ভিডিঅ' কৰিবলৈ নিদিয়ে বুলি আমি এতিয়ালৈকে গম পাইছোঁ। যিমান পাৰোঁ আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। মূল ভিতৰ ভাগ দেখুৱাব নোৱাৰিলেও একেবাৰে কাষলৈকে যাবলৈ যত্ন কৰিম। দেশী বিদেশী পৰ্যটক আহে ইয়ালৈ। আমি ৰাতিপুৱাই যেতিয়া আমি গৈছিলোঁ তেতিয়া বহুত মানুহৰ সমাগম দেখিছিলোঁ। অত্যন্ত ভাল লগা এটা পৰিৱেশ। এইফালে তেওঁলোকে গোটেই পৰিৱেশটো নিৰ্মাণ কৰি থৈছে। আমাৰ একেলগে আমি কাঠমাণ্ডুত এটা সাংস্কৃতিক অনুষ্ঠানৰ বাবে গৈছিলোঁ। আমাৰ ককাইদেউ ৰাজেন দিহিঙীয়া তেওঁ আগবাঢ়ি গৈ আছে। এটা সাংস্কৃতিক অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিবলৈ গৈছিলোঁ। ইতিমধ্যে আমি সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ আৰু খুব এটা সুন্দৰ ফলাফল হ'লোঁ। এইদৰে আমি
সৰু সৰু কিছুমান ঠায়ে ঠায়ে মন্দিৰ নিৰ্মাণ কৰি দিয়া দেখিবলৈ পাওঁ। তেওঁলোক চাগে এই ধৰণৰ মঠ মন্দিৰৰ ওপৰতে নিৰ্ভৰশীল। এনেদৰে আমি বহুত ওপৰলৈ উঠি যাম। এখন চিৰি বগাই যাব লাগিব। চিৰি বগোৱাত ইমান সহজ নহয়, ভাগৰ লাগি যায়গৈ এইডোখৰত। বহুত ওপৰলৈ যাব লাগে। মই বেছি ওপৰলৈ যাবই নোৱাৰিলোঁ, আৰু বেছি ওপৰলৈ যাবই নোৱাৰিলোঁ। সেইদিনাখন আপোনালোকক গৈছিলোঁ এটা কথা কৈ থওঁ, এই আধা ভাগ ঘূৰি আহিলোঁ। কাঠমাণ্ডুলৈ আহিবলৈ বিশেষ বৰ জটিল নহয়, খুব সহজতে আহিব পাৰি। আপোনালোকে পেকেজতো আহিব পাৰে বা অকলশৰীয়া বা পৰিয়ালৰ সৈতে আহিব পাৰে। কিন্তু কথাটো হ'ল, পেকেজ যদি লৈ আহে আপোনালোকে কেইবাটাও পৰিয়ালৰ সৈতে যদি লৈ আহে, তেতিয়াহ'লে অকণমান খুব কম খৰচতে হ'ব। আপোনালোকে প্ৰথমে আহিব ভাৰত আৰু নেপালৰ বৰ্ডাৰ য'ত আছে, তাত আপোনালোকে আহোঁতে মাত্ৰ তাত ID প্ৰুফ দেখুৱাবহে লাগে। আপোনাৰ ভোটাৰ কাৰ্ড হওক বা পান কাৰ্ড হওক, তেনেকৈ দেখুৱালেই হৈ গ'ল। তাৰপিছত ইয়াত আহি আপোনালোকে একো সমস্যাত নপৰে। খালি হোটেলৰ বুকিংটো আগতীয়াকৈ কৰি ল'লে সুবিধা এটা হয়, বা নহ'লেও একো নাই, আগতীয়াকৈ কৰি ল'লে ভাল আৰু। যদি আপোনালোকে ইয়াত আহে, ইয়াত কাৰেঞ্চি বা পইচা সলনি কৰিবলগীয়া কোনো কথা নাই। আমি সলনি কৰিয়ে আহিছিলোঁ, কিন্তু ইয়াত যি দেখিছোঁ গোটেই ভাৰতীয় পইচা চলে, ইণ্ডিয়ান কাৰেঞ্চি চলে। নেপালৰ কাৰেঞ্চি বুলি কোনো কথা নাই। আপুনি য'তেই যাওক, গোটেই মানে কাঠমাণ্ডু চহৰখনত যিমানেই ঘূৰক, আপোনালোকে য'তেই হ'লেও ইণ্ডিয়ান কাৰেঞ্চিয়ে চলে। আৰু উল্লেখযোগ্য কথাটো হ'ল, আপোনালোকে ইয়ালৈ আহিলে কেছ পইচা আনিব লাগিব। ইয়াত বৰ বেছি ডিজিটেলাইজ হোৱা নাই, বা ফোনপে' গুগল পে' ক'লে একো চিনি নাপায়, ইয়াত নাজানে। ইয়াত কেছ পইচাহে চলে। আমি ভাগ্য ভাল, আমি ইয়াত কেছ পইচা লৈ আহিছিলোঁ। গতিকে আপোনালোকক কৈ থওঁ, কেছ পইচা লৈ আহিব যিমান আনে। আৰু পইচা কোনো চেঞ্জ কৰিবলগীয়া বা সলনি কৰিবলগীয়া কোনো কথা নাই। আপোনালোকে সলনি নকৰিলেও হয়, চিন্তা কৰিবলগীয়া নাই। এতিয়া সলনি আমি যদি 10,000 টকা এটা দিওঁ, তেওঁলোকে 16,000 টকা এটা দিয়ে, ঠিকেই। কিন্তু আমি কথাটো হ'ল কি, যিটো আমি 10 টকাত খাওঁ বা কিনো আমাৰ ইণ্ডিয়ান পইচা দি, ইয়াত আকৌ সেই 10 টকা পইচাটো 16 টকা লয়। একেটাই কথা হ'ল, বা বেছিয়ে লয়। ছাপ'জ এটা উদাহৰণ দিছোঁ, 10 টকাত যদি আমি যিটো বস্তু পাওঁ, ইয়াত যদি 16 টকা লয়, তেতিয়াহ'লে পইচা ডিফাৰেঞ্চৰ কোনো কথা নাই। গতিকে আপোনালোকে পইচা ডিফাৰেঞ্চটো ইয়াত একো প্ৰফিট নাপায়, সলনি কৰি একো কিবা প্ৰফিট হ'ব, একো প্ৰফিট নাপায়। তেওঁলোকৰ ইয়াত বস্তুবিলাকৰ দাম বহুত, কাৰণ এই কাঠমাণ্ডুলৈ বা নেপাললৈ বস্তুবোৰ আমাৰ ইণ্ডিয়াৰ পৰাই আহে বা ভাৰতবৰ্ষৰ পৰাই আহে। গতিকে মই নিজেও সুধিছিলোঁ এখন দোকানত, এটা যিটো 5 টকীয়া বাদামৰ পেকেট আমি যেতিয়া ভাৰতবৰ্ষত বা আমাৰ ভাৰতবৰ্ষত খাওঁ, কিনো, সেই 5 টকীয়াটো ইয়াত নেপালৰ কাৰেঞ্চিত বা নেপালৰ পইচাত 20 টকা লয়। 20 টকা। তেতিয়াহ'লে আমি সুধিছিলোঁ ভাৰতবৰ্ষৰ বা ইণ্ডিয়ান কাৰেঞ্চিত কিমান হ'ব, তেতিয়া তেওঁলোকে কৈছে ইণ্ডিয়ান কাৰেঞ্চিত আমি 15 টকা ল'ম। ডিফাৰেঞ্চটো একোৱেই নাই। 5 টকাটো যদি ইণ্ডিয়ান কাৰেঞ্চিত 15 টকা লয়, গোটেই পাহাৰত, তেতিয়াহ'লেতো কাৰেঞ্চি মানে ডিফাৰেঞ্চৰ কোনো কথাই নাই। গতিকে সাংঘাতিক চহৰ, বস্তুবিলাকৰ দাম বহুত বেছি ইয়াত। যিটো 20 টকীয়া চিপছ আমি কিনি খাওঁ ভাৰতবৰ্ষত, সেইটো 20 টকীয়া চিপছটো ইয়াত 60 টকা লয় নেপালৰ কাৰেঞ্চিত। কিন্তু 60 টকা যদি লয় তেওঁলোকে, তেতিয়া ইণ্ডিয়ান কাৰেঞ্চিত কিমান হ'ব, আপোনাৰ 40 টকা হ'ব, ডাবুল। গতিকে আমি নেপালৰ পইচা সৰহকৈ পালেও একো কামত নিদিয়ে। পৰাপক্ষত কাৰেঞ্চি চেঞ্জ নকৰাই ভাল। কাৰেঞ্চি চেঞ্জ কৰিলে কি হয়, আমি নেপালৰ পইচা যদি চেঞ্জ কৰোঁ, আমি নেপালৰ পইচা দোকানত যদি দিবলগীয়া হয়, আপোনাৰ পইচা সৰহকৈ দিবলগীয়া হয়, বহুত সৰহকৈ গৈছে লিখা লাগে, সোনকালে শেষ হৈ থাকে, পকেট খালী হৈ যায়। কিন্তু ইণ্ডিয়ান কাৰেঞ্চিত কমকৈ দিলে কি হয়, পকেটটো সোনকালে খালী নহয়। গতিকে আপোনালোকে পৰাপক্ষত ইণ্ডিয়ান কাৰেঞ্চি লৈ অহাই ভাল। বা যি কি নহওক, আৰু বহুত ভিডিঅ' বনাবলৈ আছে, আপোনালোকক দি যাম। কিছুমান কথা সংযোগ কৰিম। আমি ক্ৰমান্বয়ে নামি গৈছোঁ।
সেই আমি দূৰত দেখিছোঁ এইটো গুৰেশ্বৰী মন্দিৰ আৰু এই মন্দিৰৰ আশে পাশে অজস্ৰ বান্দৰ আছে। কাঠমাণ্ডু মহানগৰ। বান্দৰবোৰে অৱশ্যে কাকো আমনি নকৰে, কোনো পৰ্যটকক তেওঁলোকে দিগদাৰ নিদিয়ে, তেওঁলোকে নিজৰ ভাগে থাকে। খালি এটা কথা ঠিক, আপোনালোকে পেকেট বস্তু বা কল চল কিবা কিবি খোৱা বস্তু হাতত লৈ যাব নোৱাৰে, তেওঁলোকে আহি জাপ মাৰি কাঢ়ি খায় বুলি আমি শুনিছোঁ, কিন্তু এতিয়ালৈকে আমি তেনেকৈ দেখাও নাই, চকুত পৰা নাই। এয়া তললৈ নামি যাব লাগে মন্দিৰটো আৰু অকণমান গৈ আপোনালোকক গুৰেশ্বৰী মন্দিৰ মূল ভিতৰ ভাগ দেখুৱাম। কিন্তু মূল ভিতৰ ভাগ য'ত পূজা অৰ্চনা কৰে সেই ভিতৰ ভাগ সেইডোখৰত আমাক কেমেৰা কৰিব নিদিলে। তাত চিকিউৰিটি গাৰ্ড থাকে, চিকিউৰিটি গাৰ্ডে বাধা দিলে। এতিয়া মই আপোনালোকক দেখুৱাম কাঠমাণ্ডু মহানগৰৰ এটা ভাগ। এইফালে চাওক, গোটেই পাহাৰত কিমান সুন্দৰ এটা পৰিৱেশ, ভাল লগা পৰিৱেশ। গোটেই পাহাৰে পাহাৰে ঘৰেই ঘৰ, অজস্ৰ ঘৰ। ইয়াত চাৰিওফালে চাওক আপোনালোকক দেখুৱাইছোঁ। সৰু সুৰা নহয় আকৌ, বহুত ডাঙৰ এখন মহানগৰ কিন্তু দেই। এতিয়া আমি দেশৰ ৰাজধানী। আগবাঢ়ি যাম গুৰেশ্বৰী মন্দিৰৰ এইটোৱে নেকি মন্দিৰ? মূল ভাগলৈ। মূল ভিতৰ ভাগ পোৱাৰ আগতেই আমাক চিকিউৰিটি গাৰ্ডে সতৰ্ক কৰি দিলে কেমেৰা নকৰিব বুলি। সতৰ্ক কৰি দিলে মানে বেলেগ এজন সতৰ্ক কৰোঁতে মই দেখিলোঁ, লগে লগে মই অফ কৰিলোঁ। আৰু যিজনে কেমেৰা কৰি আছিলে নজনাকৈ তেওঁ মোবাইলটো লৈ চিকিউৰিটি গাৰ্ডে গোটেই যিখিনি ভিডিঅ' গৈছিলে গোটেইখিনি ডিলিট কৰি দিলে। মই নিজে চাই আছিলোঁ, গতিকে তেওঁ মোৰ কেমেৰাটো নেদেখিলেই, গুৰেশ্বৰী মন্দিৰ। নেদেখাৰ আগতেই মই অফ কৰিলোঁ। গতিকে সেইকাৰণে আমি এইখিনি কৰিবলৈ সক্ষম হ'লোঁ, বা ইয়ালৈকে একো নাই। এইফালে যাব লাগে, সেইটোৱে মন্দিৰ। ইতিমধ্যে আমি পালোঁ এতিয়া গুৰেশ্বৰী মন্দিৰ।